নাৰীৰ প্ৰতি দুৰ্বলতা বা কাম বাসনা কিদৰে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি জানো আহক। এবাৰ এজন শিষ্য গৌতম বুদ্ধৰ ওচৰলৈ আহি কৈছিল, হে প্ৰভু, মোৰ মনত ইমান বেয়া চিন্তা কিয় আহে? মোৰ মনত সকলো সময়তে কাম বাসনা আহি থাকে আৰু সেই কথা ভাবি ভাবি মোৰ মূল্যৱান সময় আৰু শক্তি নষ্ট হৈ যায়। এই ভাৱনাৰ বাবে মই কেতিয়াও শান্ত থাকিব নোৱাৰোঁ। প্ৰতি সময়ত মই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হৈ থাকোঁ। দয়া কৰি মোক ইয়াৰ পৰা মুক্তিৰ উপায় দিয়ক। কথাটো শুনি গৌতম বুদ্ধই হাঁহি মাৰি সুধিলে, তুমি জানা কাম বাসনা কি? শিষ্যজনে উত্তৰ দিলে, মই নাজানো কাম বাসনা কি, মাত্ৰ বুজি পাইছোঁ যে ই এটি বৰ বেয়া বস্তু। গৌতম বুদ্ধই কৈছিল, হেৰা, তুমি প্ৰথমে এইটো বুজিবলৈ চেষ্টা কৰা যে প্ৰাকৃতিকভাৱে আমাৰ সৈতে যি আছে সেয়া কেতিয়াও বেয়া হ'ব নোৱাৰে, কাৰণ সেইটোৰো আমাৰ জীৱনত কিবা নহয় কিবা প্ৰয়োজন আছে। কাম বাসনা এনে এক চিন্তা যিয়ে আমাৰ কিবা নহয় কিবা অভাৱ অনুভৱ কৰায় আৰু সেই অভাৱ পূৰ্ণ কৰাৰ বাবে তাৰ প্ৰতি আকৰ্ষিত হৈ পৰোঁ। যেনেদৰে এজন মানুহ যাৰ টকা নাথাকে তেওঁ টকাৰ প্ৰতি আকৰ্ষণ থাকে আৰু সেইটোৱে টকাৰ প্ৰতি বাসনা, আৰু বাসনা অন্য একো নহয়, বৰঞ্চ বাসনাও অন্য একো নহয়, আমাৰ মাজত লুকাই থকা এটি প্ৰয়োজন। আৰু যেতিয়া এই প্ৰয়োজন শাৰীৰিক হয় তাকেই আমি কাম বাসনা বুলি কওঁ। শিষ্যজনে কৈছিল, মই বুজি পালোঁ প্ৰভু, আচলতে কাম বাসনা কি আৰু এইটো ভিতৰৰ ক'ৰ পৰা আহে, ই কেনেদৰে জাগ্ৰত হয়। বুদ্ধই কৈছিল, কাম বাসনা অইন বস্তুৰ পৰা নাহে, ই প্ৰাকৃতিকভাৱে আমাৰ মাজতে থাকে। এইটো থকাটো আমাৰ বাবে প্ৰয়োজনীয় হয়, কাৰণ এইটোৱে হৈছে মানৱ জাতিৰ পৰৱৰ্তী প্ৰজন্ম সৃষ্টি হোৱাৰ মাধ্যম। শিষ্যই পুনৰ সুধিছিল, আৰু যদি এই কাম বাসনা প্ৰাকৃতিকভাৱে থাকে তেন্তে মানুহে ইয়াক বেয়া বুলি কিয় কয়? বুদ্ধদেৱে উত্তৰ দিছিল, এইটো এটি ডাঙৰ সমস্যা যে মানুহে কাম বাসনাক বেয়া বুলি কোৱা আৰম্ভণি কৰিছে, ইয়াক লুকাই ৰখাৰ চেষ্টা কৰিছে। এজন মানুহৰ মাজত কাম বাসনা থকা বেয়া একো নহয়, বৰঞ্চ এই কাম বাসনাৰ প্ৰতি নিজৰ নিয়ন্ত্ৰণ নথকাটোহে বেয়া। সকলো সময়ত ইয়াকে ভাবি থকা, ইয়াৰ বাবে জীয়াই থকা আৰু ইয়াক নিজৰ জীৱনৰ লক্ষ্য আৰু সৰ্বোচ্চ সুখ বুলি ভাবি লোৱাটোহে মূৰ্খামি আৰু ভুল। গৌতম বুদ্ধই পুনৰ সুধিছিল, তোমাৰ কি ধাৰণা হয়, অইন জীৱসমূহৰ মাজত এই কাম বাসনা আছেনে নাই? শিষ্যজনে উত্তৰ দিছিল, নিশ্চয় আছে, কাৰণ প্ৰত্যেক জীৱই নিজৰ প্ৰজন্ম বঢ়াবলৈ হাবিয়াস কৰে। গৌতম বুদ্ধই প্ৰশ্ন কৰিছিল, তেনেহ'লে আমি অইন প্ৰাণীৰ কাম বাসনাক কিয় বেয়া বুলি নকওঁ? শিষ্যজনে উত্তৰ দিছিল, সেইটো মই নাজানো প্ৰভু। গৌতম বুদ্ধই উত্তৰ দিছিল, কাৰণ অইন জীৱই এই কাম বাসনাক কেৱল মাত্ৰ পৰৱৰ্তী প্ৰজন্মক সৃষ্টি কৰিবলৈহে ব্যৱহাৰ কৰে, ইয়াৰ পৰা সুখ লভিবৰ বাবে নহয়। কাৰণ অইন জীৱক এই প্ৰকৃতিয়ে ইমান চিন্তা শক্তি দিয়া নাই যে তেওঁলোকে তেওঁলোকৰ কাম বাসনাক নিজৰ দৈহিক সুখৰ বাবে ব্যৱহাৰ কৰিব। আনহাতে আমি মানুহ, আমি চিন্তা শক্তিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ প্ৰত্যেক বৰদানসমূহৰ পৰা সুখ আৰু আনন্দ লভিবলৈ চেষ্টা কৰোঁ। আৰু মানুহে কাম বাসনাৰ সৈতেও এইটোৱে কৰিছে। আজি কাম বাসনাক মানুহে আনন্দৰ এটি মাধ্যম সাজি লৈছে। যি ভাৱনাক প্ৰকৃতিয়ে মানুহক মানৱ জাতিৰ কল্যাণৰ বাবে দিছে, সেইটোকে বহু মানুহে জীৱনৰ লক্ষ্য বুলি লৈছে। ফলতে সেই মানুহে কাম বাসনাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ হেৰাই পেলাইছে আৰু সেইটোৱে কাম বাসনাক বেয়া বুলি অভিহিত কৰাৰ ঘাই কাৰণ। কথা শুনি শিষ্যজনে ক'লে, কিন্তু কাম বাসনা ইমান বেছিকৈ মনৰ মাজত কিয় আহে? গৌতম বুদ্ধই কৈছিল, আমাৰ মাজত কাম বাসনা নিয়ন্ত্ৰণ নথকাৰ 4টা ডাঙৰ কাৰণ আছে। সেইসমূহৰ প্ৰথমটি হৈছে জীৱনৰ কোনো স্পষ্ট লক্ষ্য নথকা। যেতিয়াই কোনো মানুহ কোনো কামত ব্যস্ত থাকে তেতিয়া মানুহৰ মগজুত কোনো বেয়া চিন্তা নাহে,
কিয়নো মগজুৱে এবাৰত মাত্ৰ এটা চিন্তা কৰিব পাৰে। সেইকাৰণে যেতিয়া মানুহে জীৱনত কিবা এটা লক্ষ্য লৈ আগবাঢ়ে তেতিয়া মনত কোনো কুচিন্তাই বাহ ল'ব নোৱাৰে। তাৰ পিছত গৌতম বুদ্ধই কৈছিল যে সমাজে এই কাম বাসনাক লুকাই ৰখাটোৱেই হৈছে কাম বাসনা নিয়ন্ত্ৰণ নথকাৰ দ্বিতীয়টো কাৰণ। কিয়নো লুকাই ৰখা বস্তু আৰু বিষয়ৰ প্ৰতি মানুহৰ এটি ভিন্ন কৌতূহল থাকে, যাৰ ফলতে মানুহে জানি হওক বা নাজানিয়ে কাম বাসনাৰ প্ৰতি আকৰ্ষিত হৈ থাকে। তাৰ পিছত গৌতম বুদ্ধই সুধিছিল, যদি মই তোমাক আমাৰ বিষয়ে চিন্তা কৰিবলৈ বাধা দিওঁ তেতিয়া তোমাৰ মনত কিহৰ ছবি আহিব? শিষ্যজনে কৈছিল, প্ৰথমে মোৰ মনত আমাৰ ছবি আহিছে। তেতিয়াই বুদ্ধই কৈছিল যে সমাজে যিমানে কাম বাসনাক চেপি ৰখাৰ চেষ্টা কৰিব সিমানে বেছিকৈ কাম বাসনাই মনলৈ আহি থাকিব। তাৰ পাছত গৌতম বুদ্ধই কাম বাসনাৰ প্ৰতি নিয়ন্ত্ৰণ নথকাৰ তৃতীয়টো কাৰণ কৈছিল যে মানুহে নিজৰ চিন্তাধাৰাক বিশ্লেষণ নকৰে বুলি। মানুহৰ মনত কি চিন্তা আহি আছে সেয়া বহু মানুহে ভালদৰে মনোযোগ নিদিয়ে, যাৰ ফলত তেওঁলোকৰ মনত এটাৰ পিছত এটা বেয়া চিন্তা আহি থাকে। তাৰ পিছত গৌতম বুদ্ধই কৈছিল যে এই কাম বাসনা নিয়ন্ত্ৰণ নথকাৰ তৃতীয়টো কাৰণ যে যি লোকে সকলো সময়তে কাম বাসনাত লিপ্ত থকা লোকৰ সৈতে বন্ধুত্ব ৰাখে তেনে লোকে কাম বাসনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। শিষ্যজনে উত্তৰ দিছিল, হে প্ৰভু, এইটো মই নিজে অনুভৱ কৰিছোঁ আৰু বুজি পাইছোঁ, মাত্ৰ আপুনি মোক এইটো নিয়ন্ত্ৰণ কৰি ৰখাৰ কিছু পৰামৰ্শ দিয়ক। গৌতম বুদ্ধই কৈছিল, এই কাম বাসনাৰ শক্তিক বান্ধি ৰাখিব নোৱাৰি, মাত্ৰ এই শক্তিক দুটা উপায়েৰে ৰূপান্তৰ কৰিব পাৰি। প্ৰথমে হৈছে প্ৰেম আৰু দ্বিতীয়তে হৈছে ধ্যানৰ দ্বাৰা। যেতিয়া আমাৰ কাৰোবাৰ সৈতে সঁচা ভালপোৱা থাকে তেতিয়া এই কাম বাসনা আনন্দ আৰু সুখলৈ ৰূপান্তৰ হৈ যাব। কিন্তু বেছিভাগ লোকে আজি শাৰীৰিক আকৰ্ষণকে প্ৰেম বুলি ভুলকৈ ধাৰণা কৰে, আৰু যদি তুমি ধ্যান কৰা তেন্তে তোমাৰ ভিতৰত থকা এই কাম বাসনাৰ শক্তিক তুমি নিয়ন্ত্ৰণত ৰাখিব পাৰিবা। তাৰ পিছত শিষ্যজনে কৈছিল, মই ধ্যান কেনেদৰে কৰিম? বুদ্ধই কৈছিল, প্ৰথমে তুমি নিজৰ লগতে অকলে থকাৰ অভ্যাস গঢ়ি লোৱা। তেতিয়াই তুমি তোমাৰ জীৱনটোক বুজি পাবা, তোমাৰ এই পৃথিৱীৰ উদ্দেশ্য আৰু বিষয় কি বুজি উঠিবা, আৰু তেতিয়াই কাম বাসনাৰ দৰে সৰু কথাই তোমাক ঢুকিয়ে নাপাব। কথাখিনি ভাল লাগিলে আনে জানিবৰ বাবে বিলাই দিব।